নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল গৰম গৰম কৰোতে কৰোতে বৰষুণ জাক যে নেৰাই হ'ল এই পেনপেনিয়া বতৰ মই খুব বেয়া পাওঁ আপোনালোকেও বাৰু বেয়া পায় নেকি জনাবচোন মই কিবা এটা উপায় দিম বুলি ভাবিছে নেকি কি উপায় দিম বাৰু প্ৰকৃতিৰ কাম প্ৰকৃতিয়ে কৰিবই আমি ভাল পোৱা বেয়া পোৱাৰ লগত জানো কিবা লাভ আছে বাৰু যি নহওক বতৰৰ ডিমান্ডত চিকেনৰ নতুন ৰেচিপি এটা লৈ মই আহি গলো কিচেনলৈ পিছে আজি মাংস খোৱা মানুহ আমি দুজন হে দেউতা আৰু মই হে দেউতাই ভাল পোৱা অকণমান বইল টাইপত বনাও বুলি লাগি গলো যোগাৰত পিছে মই বইল খাই সিমানটা ভাল নাপাও আৰু ভাল নোপোৱা বস্তু বনালে সহজতে ভাল নহয় তথাপি চেষ্টা এটা কৰি চাও বুলি আহিলো আৰু এইফালে চলিছে মোৰ যোগাৰহে চলিছে কিচেনত কিন্তু আমাৰ বনোৱা ঠাই টেম্পৰাৰী মই আগৰ ভিডিঅ'ত কৈছোৱে আমাৰ চিকেনটো কিচেনত এলাউ নকৰে এতিয়া আপোনালোকে বহুতেই ভাবিব যে এইটো আৰু কি নিয়ম মানে মই কৈ দিও আমাৰ গোখাইঘৰ কিচেনৰ ভিতৰত আছে সেই কাৰণে আমাৰ চিকেনটো কিচেনৰ ভিতৰত এলাউ নকৰে আমাৰ চিকেন বনোৱা ঠাইও বেলেগ আৰু বাচন ধোৱা ঠাইও বেলেগ গতিকে বলক বহুত বকিলো আৰম্ভ কৰো এয়া মই প্ৰথমতে কেৰাহী গৰম হোৱাৰ পিছত দি দিছো তেল হদাই কেৰাহী গৰম হোৱাৰ পিছতে দিয়ে এটো আৰু কবলগীয়া কথা নহয় সকলোৱে জানে পেলো মানুহে সব কব আপোনালোকে ইগনোৰ মাৰি দিব মাংসখিনি মই প্ৰথমতে এনেকৈ ফ্ৰাই কৰি লম ব্ৰাউন কালাৰ হোৱালৈকে এয়া হৈ গল মোৰ মাংসখিনি ভাজি ইমান সোনকালে হোৱা নাই দিয়কচোন আমি সদায় কাম কৰি যাব লাগে সফলতাৰ কথা চিন্তা কৰি মোৰ ঘমাই থাকি একো লাভ নাই কিয় কলো জানেনে কথাষাৰ মই মানে অলপ ভয় খাই আছো এইখিনি খাব পৰা হয় নে নহয় হাজবেণ্ডক দেখিহে শিকিছো গতিকে নিজেটো বনাই পোৱা নাছিলো আজি ফাৰ্স্ট টাইম ট্ৰাই এটা দিছো বাৰু দেখা যাওক কি হয় মাংসখিনি মোৰ ভাজি হোৱাৰ পিছত সেই একেখিনি তেলতে দিছো পিয়াজ বিলাহী আৰু আলু লগতে সোৱাদ অনুসৰি নিমখ আৰু হালধি অকমান ফ্ৰাই কৰি লৈছো পিয়াজ আৰু বিলাহীখিনি গলি গৈছে নহয় দেখিছে পেলো মানুহৰ স্বভাৱটো চাওক এইখিনি মই দিব লাগিছিলে তেলত মই পাহৰি থাকিলো সেই কাৰণে এতিয়া তেলতে দিছো কিন্তু বস্তুখিনি দিয়া হোৱাৰ পিছত এইখিনি মই ভাজি লম পিয়াজ আৰু বিলাহীখিনি গলি যোৱালৈকে অলৰেডি গলিছে তাৰ পিছতে মই ইয়াতে এড কৰিম ভাজি থোৱা চিকেনখিনি এইখিনিও অকমান ভাজি লম মাংসখিনি দি ভাজি লোৱাৰ পিছত এয়া মই ইয়াতে এড কৰিছো আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনি এইখিনি অকমান ভাজিম বহুত বেছি নাভাজো এইখিনি নহলে বইল টাইপটো নাইকিয়া হৈ যাব আৰু এইখিনি ভাজি লোৱা হোৱাৰ পিছতে মই ইয়াতে জুখমতে দিম পানীখিনি দি আপোনালোকে কুকাৰত দি দিব পাৰে আমাৰ বাচন বাহিৰত ধুব লাগে সেই কাৰণে মই কুকাৰ এটা লেতেৰা কৰা নাই কেৰাহীটোতে দিছো হাজবেণ্ডে বাৰু কুকাৰতে দিয়ে বাচন নিজে নুধুৱে যে মইহে ধুব লাগে তাৰ পিছতে ইয়াতে মই এড কৰিছো নৰসিংহ আৰু মান ধনিয়াৰ পাতকেইটা ফ্লেভাৰটো ধুনিয়া আহে তাৰ পিছতে মই ইয়াতে এড কৰিম মোৰ ফেভাৰিট গোটা নহৰু কেইকুহমান নহৰুখিনি দি হিহঁতক অকমান পানীতে ডান্স কৰিব দি দিছো ডান্স কৰি যেতিয়া পানী 1-2 আঙুলি মান কমি যাব তেতিয়া গেছটো অফ কৰি এয়া হৈ গল মোৰ বইল চিকেন ৰেডি আজিলৈ ইমানেই ভিডিঅটো চাই যদি ভাল পালে তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই